নমস্কাৰ, আজি মই এটা ইউনিক ৰেচিপি লৈ আহিলোঁ। সেইটো হৈছে মটকা পিজ্জা নাইবা কুলহাৰ পিজ্জা বুলিও আপোনালোকে ইয়াক ক'ব পাৰে। ছ'চিয়েল মিডিয়াত খুবেই ভাইৰেল হৈ আছে এই মটকা পিজ্জা। গতিকে ময়ো ঘৰতে বনাই চালোঁ আৰু কেনেধৰণে বনালোঁ তাৰ ভিডিঅ'টো মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আপোনালোকে যদি প্ৰথমবাৰলৈ এই চেনেলটোত আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু ভিডিঅ'বোৰ চাই ভাল লাগিলে প্লিজ লাইক আৰু কমেণ্ট কৰিব, লগতে আপোনাৰ ফ্ৰেণ্ড আৰু ফেমিলিৰ মাজত ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব। এতিয়া মটকা পিজ্জা বনাবলৈ কি কি লাগে চাই লওঁ আহকচোন। ইয়াতে মই দুটা ৰেডিমেড পিজ্জা বেছ লৈ লৈছোঁ। পিজ্জা বেছ নাথাকিলে আপুনি নৰ্মেল যিটো আমি ব্ৰেড ঘৰত খাওঁ সেই ব্ৰেডটো ল'ব পাৰে। আৰু ইয়াতে এটা কেপচিকাম কাটি লৈছোঁ আৰু এটা মিডিয়াম চাইজৰ পিঁয়াজ কাটি লৈছোঁ। লগতে অলপ কৰ্ণ লৈ লৈছোঁ আৰু আপুনি যদি বিলাহী খাই ভাল পায় বিলাহীও দি দিব পাৰে। লগতে 2 ডাঙৰ চামুচ মেয়নিজ আৰু 1 ডাঙৰ চামুচ টমেটো কেটচাপ আৰু ইয়াতে মই 2 ডাঙৰ চামুচ পিজ্জা চচ লৈ ল'ম। লগতে 2 ডাঙৰ চামুচ আমুল বাটাৰ আৰু মজৰেলা চীজ জোখমতে। ইয়াতে মই নিমখ জোখমতে লৈছোঁ, আধা চামুচ কাশ্মীৰী মিৰ্চ, লগতে চাট মছলা আৰু জালুকৰ গুড়ি জোখমতে লৈ লৈছোঁ। ইয়াতে মই আমুলৰ চীজ যিটো কিউব চীজ পায় সেই কিউব চীজটো ব্যৱহাৰ কৰিছোঁ আৰু লগতে পিজ্জা ছিজনিংছ। ইয়াতে মই 6টা মটকা লৈ লৈছোঁ। আপুনি যিকোনো মাটিৰ বাচন পোৱা দোকানত এনেধৰণৰ মটকা পাব পাৰে, সেই মটকাটো ল'লেই হৈ যাব। আৰু এই মটকাকেইটা মই ভালদৰে ধুই শুকুৱাই লৈ লৈছোঁ। এতিয়া পিজ্জা বেছটো মই ধুনীয়াকৈ এখন নাইফৰ সহায়ত সৰু সৰু টুকুৰা কৰি কাটি ল'ম। আপুনি যদি ব্ৰেড লৈ লয় তেতিয়াহ'লে এনেধৰণে ব্ৰেডখিনিও কাটি ল'ব। মই গোটেইখিনি ব্ৰেড একেটা চাইজতে কাটি লৈছোঁ। এতিয়া গেছত মই কেৰাহী এখন গৰম হ'বলৈ দি দিছোঁ। আৰু কেৰাহীখন গৰম হোৱাত তাত 2 ডাঙৰ চামুচ বাটাৰ দি দিছোঁ। আৰু বাটাৰখিনি গৰম হৈ উঠাত তাত মই পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি মই 1 মিনিটমান সময় ভাজি ল'ম। আৰু যেতিয়া পিঁয়াজখিনি অকণমান কুমলীয়া হ'ব তেতিয়া মই তাত কেপচিকাম আৰু কৰ্ণখিনি দি দিম। আৰু লগতে নিমখ আৰু শুকান মছলাখিনি দি ভালদৰে মিলাই লৈ ল'ম। 2 মিনিটমান সময় এনেদৰে ভাজি ল'ম আৰু তাৰপিছত ইয়াতে মেয়নিজ আৰু টমেটো কেটচাপখিনি দি দিম আৰু মেয়নিজখিনি চব্জিৰ লগত ভালদৰে মিলাই লৈ ল'ম। ভালদৰে মিলোৱা হোৱাৰ পিছত ইয়াতে 2 ডাঙৰ চামুচ পিজ্জা চচ দি দিম আৰু ভালদৰে পিজ্জা চচখিনি মিলাই লৈ ল'ম। পিজ্জা চচখিনি মিলোৱা হোৱাৰ পিছত মই গ্ৰেটাৰ এখনত আমুলৰ 2টা কিউব চীজ ভালদৰে ৰুকি লৈ ল'ম। আপুনি সোৱাদ অনুযায়ী 2টাতকৈ বেছিও কিউব চীজ দিব পাৰে। চীজখিনি ভালদৰে মিলাই লৈ লৈছোঁ। তাৰপিছত ইয়াতে পিজ্জা বেছৰ টুকুৰাকেইটা দি দিছোঁ, লগতে অকণমান মজৰেলা চীজ দি দিছোঁ আৰু গোটেইখিনি ভালদৰে মিলাই লৈ লৈছোঁ। আৰু 1 মিনিটমান সময়ৰ পিছত মই গেছটো বন্ধ কৰি দি দিছোঁ। এতিয়া এখন চামুচৰ সহায়ত মই পিজ্জাৰ ফিলিংখিনি মটকাৰ ভিতৰত ভৰাই দি দিছোঁ। ভিডিঅ'ত আপোনালোকে দেখা পাইছে মই কেনেধৰণে ভৰাই দি আছোঁ। এটা এটাকৈ মই গোটেইকেইটা মটকাতে পিজ্জাৰ ফিলিংছ দি দিছোঁ। এতিয়া মই মটকা পিজ্জাকেইটাৰ ওপৰত মজৰেলা চীজ দি দিম। আপুনি সোৱাদ অনুযায়ী মজৰেলা চীজ কম বেছি পৰিমাণে দিব পাৰে। ভিডিঅ'ত দেখুওৱাৰ দৰে গোটেইকেইটা মটকাতেই মই মজৰেলা চীজ দি দিম। আৰু এইখিনি সময়তে মই গেছত এটা চচপেন বহুৱাই দিছোঁ গৰম হ'বলৈকে। আৰু মোৰ মটকা পিজ্জাকেইটা বেক হ'বৰ বাবে ৰেডি হৈ গৈছে। 10 মিনিটৰ বাবে মই এই চচপেনটো গেছত বহাই দি দিছিলোঁ। আৰু চচপেনটোৰ ভিতৰত মই এখন প্লেট দি দিছোঁ আৰু প্লেটৰ ওপৰত মই 4টা মটকা পিজ্জা দি দিছোঁ। আৰু কম গেছত মই মটকা পিজ্জাকেইটা 8ৰ পৰা 10 মিনিট সময়লৈকে বেক কৰিম, নাইবা যেতিয়ালৈকে চীজখিনি গলি নাযায়। এই 10 মিনিটমান সময়ৰ পিছত ঢাকনিখন গুচাই দিছোঁ আৰু দেখিছোঁ যে মটকা পিজ্জাৰ চীজখিনি বৰ ধুনীয়াকৈ গলি গৈছে। আৰু মই মটকা পিজ্জাকেইটা তাৰ পৰা নমাই দি দিছোঁ। এতিয়া মই আন 2টা মটকা পিজ্জাও একেধৰণে বেক হ'বলৈ থৈ দিম। কম জুইত 10 মিনিটৰ বাবে এই 2টা মটকা পিজ্জাও বেক হ'বলৈ দি দিছোঁ। আনফালে মই বেক হৈ উঠা মটকা পিজ্জাকেইটা আপোনালোকক দেখুৱাই দিছোঁ। বৰ ধুনীয়াকৈ ইয়াৰে চীজখিনি গলি গৈছে। আৰু এই মটকা পিজ্জাকেইটা খাবলৈ খুবেই টেষ্টি হয়। আপোনালোকেও এনেধৰণে মটকা পিজ্জা ঘৰত বনাই চাবচোন আৰু এনেধৰণে বনালে খাবলৈ খুব টেষ্টি হয়। এতিয়া মই ইয়াতে অকণমান পিজ্জা ছিজনিং দি দিছোঁ আৰু আপুনি যদি চিলি ফ্লেক্স খাই ভাল পায় চিলি ফ্লেক্সো দি দিব পাৰে। এইখিনি সময়তে
মোৰ আন দুটা মটকা পিজ্জাও ৰেডি হৈ গৈছে আৰু সেই দুটা মটকা পিজ্জাও মই গেছৰ পৰা নমাই দি দিছোঁ আৰু ভিডিঅ'ত দেখিছে ধুনীয়াকৈ চীজখিনি গলি গৈছে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ।